বহুখিনি ফাৰ্মাৰ আপোনালোকে মানে চাহ খেতিৰ কাৰণে বহুখিনি সুবিধা ক'ব লাগিব এৱাৰনেছটোত কি আপোনালোকে ট্ৰেইনিং হিচাপে আপোনালোকে প্ৰশিক্ষণ দিয়ে হয় মানে চাওক প্ৰথমতে কথাটো হৈছে যে যদি আমি চিনজেণ্টা কোম্পানী হিচাপে আমি যিহেতু আজি ইয়াতে উপস্থিত হৈছোঁ বৰ্ণই টি ফেক্টৰী আইৰণ কেটলিৰ লগত আমি জড়িত হ'বলৈ পাই খুবেই সুখী হৈছোঁ কাৰণ আমি চিনজেণ্টা কোম্পানী হিচাপে এইটো এটা বহুত পুৰণা কোম্পানী বিশ্ব মানদণ্ডৰ কোম্পানী আজি প্ৰায় 150 বছৰ পুৰণা এটা কোম্পানী তো আমাৰ অলৰেডি প্ৰডাক্টবিলাক যিবিলাক আছে চাহ বাগানৰ যিবিলাক পোক পৰুৱা নিয়ন্ত্ৰণ হওক বা ঘাঁহ বন নিয়ন্ত্ৰণৰ কাৰণে যিবিলাক প্ৰডাক্ট আছে সেইবিলাক বহুত আমাৰ যিবিলাক ওচৰ পাজৰ কোম্পানী ডাঙৰ ডাঙৰ বাগানবিলাকত ব্যৱহাৰ হৈ আহিছে তো সেই প্ৰডাক্টখিনি আমি আমাৰ যিখিনি ক্ষুদ্ৰ চাহ খেতিয়ক কৃষক বন্ধুসকলক আমি তেওঁলোকৰ লগত পৰিচিত কৰাই দিব আনিছোঁ অলৰেডি বহুতে ব্যৱহাৰ কৰি আছে আৰু যাতে পৰিসৰটো বৃদ্ধি হয় তাৰ সুফলটো পায় যিটো ছাৰে ক'লে আমাৰ শৰ্মা ছাৰে ক'লে যে আমাৰ যিটো ৰেচিডিউ ফ্ৰী টি বনাবৰ কাৰণে আমাৰ যি এক যাত্ৰা আমাৰ যিটো অসমৰ চাহক বিশ্বৰ মানদণ্ডত আৰু উন্নত মানদণ্ড কৰিবৰ কাৰণে যিটো যাত্ৰা তাত আমি সকলোৱে যাতে আমি অৰিহণা যোগাব পাৰোঁ আমাৰ যিখিনি প্ৰডাক্টৰ থ্ৰুদি তেওঁলোকে যিখিনি পোক পৰুৱা নিয়ন্ত্ৰণৰ পৰা ঘাঁহ বন নিয়ন্ত্ৰণ প্ৰডাকশ্যন বঢ়াবৰ কাৰণে যিবিলাক আমাৰ প্ৰডাক্ট আছে জৈৱিক হওক বা আপোনাৰ ৰাসায়নিক যিখিনি প্ৰডাক্ট আছে যিখিনি আপোনাৰ কম মানে তেনেকুৱা ক্ষতি বিশেষ একো নকৰে মানে কম ক্ষতি কৰি পেলাই আপোনাৰ প্ৰডাকশ্যন বঢ়াব পাৰে আমাৰ পৰিৱেশটো মানে সুস্থিৰ কৰি ৰাখিব পাৰে তাৰ এক যাত্ৰাত আমি আজি ভাগ লৈছোঁ আৰু সেইটোৱে আমাৰ মেইন আমাৰ মটো যে আমি ৰেচিডিউ ফ্ৰী চাহ মানে প্ৰডাকশ্যন কৰি পেলাই অসমৰ চাহক আমি বিশ্বৰ দৰবাৰত আৰু ভালদৰে প্ৰতিষ্ঠিত কৰিব যাতে পাৰোঁ সেয়া আমাৰ প্ৰচেষ্টা বৰ্তমান দেখা গৈছে চাহ খেতিসমূহত নতুনকৈ ৰোগ দেখা দিছে হয় প্ৰতিৰোধৰ কাৰণে কি ব্যৱস্থা নতুন নতুন ৰোগৰ ক্ষেত্ৰত চাওক আজিৰ তাৰিখত আপোনাৰ যিটো বতৰৰ পৰিৱৰ্তনৰ কাৰণেই হওক বা বেলেগ কিছুমান ফেক্টৰৰ কাৰণে আজিৰ তাৰিখত আপোনাৰ কিছুমান নতুন নতুন বেমাৰ আহিব লৈছে তো সেইবিলাকৰ কাৰণে নতুন নতুন প্ৰডাক্ট আমি সেনেকৈ মাৰ্কেটত আমি উপলব্ধ কৰাইছোঁ যেনেকৈ ধৰক আজিৰ তাৰিখত আমি লোপাৰৰ কাৰণে বা আপোনাৰ যিটো 12 মাহে কিছুমান লোপাৰৰ প্ৰব্লেম থাকে বাগানবিলাকত তাৰ কাৰণে আমাৰ প্ৰডাক্ট আমি আনিছোঁ PPC অন্তৰ্ভুক্ত কৰাবলৈ আমি ট্ৰাই কৰি আছোঁ এভিচেণ্ট বুলি এটা প্ৰডাক্ট আছে তো যিটো স্প্ৰে কৰিলে আপোনাৰ লোপাৰৰ আপোনাৰ ডিমৰ পৰা আৰম্ভ কৰি পখিলাটোলৈকে গোটেইখিনিয়ে কণ্ট্ৰল আপোনালোকে পাই যাব তো সেই বস্তুখিনিৰ ওপৰত আমাৰ কাম চলি আছে PPC অন্তৰ্ভুক্ত হ'লে আমি সেই প্ৰডাক্টটো আমি বজাৰত আমি উপলব্ধ কৰাই দিম লগতে যিবিলাক আমাৰ ফাংগেল ডিজিজ আছে তাৰ কাৰণে আমাৰ কপাৰ জাতীয় যিটো প্ৰডাক্ট আমাৰ আগতে ব্যৱহাৰ হৈছিলে এতিয়া আকৌ আমি মাৰ্কেটত আমি আনি আছোঁ তো সেইবিলাকৰ ওপৰত আমাৰ কাম চলি আছে আৰু নতুন বহুত প্ৰডাক্ট লৈ পেলাই আমাৰ চিন্তা চৰ্চা চলি আছে আমাৰ যিটো আমাৰ R&D চেক্টৰ আছে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট চেক্টৰ তাতো আমাৰ বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা চলি আছে আৰু এটা প্ৰডাক্ট আমি বজাৰলৈ পৰীক্ষা নিৰীক্ষা মিনিমাম 10 বা 12 বছৰ এটা পৰীক্ষা নিৰীক্ষাৰ অন্তৰতহে আমি বজাৰত মুকলি কৰোঁ তো এইটো এটা দীঘলীয়া যাত্ৰা আৰু যাতে প্ৰডাক্টটোৰ সুফলটো 100% ফাৰ্মাৰ্ছে পায় তো সেইটোৱে আমাৰ প্ৰচেষ্টা আজি উপস্থিত হৈছে আপোনালোকে হয় যিহেতু বাগানৰ যি হয় ফাৰ্মাৰসকলৰ কাৰণে এটা এৱাৰনেছ প্ৰগ্ৰাম আপোনাৰ সজাগতা হ'ব হয় লৈছে কি ক'ব আমি এজ এ আইৰণ কেটেল আগৰ পৰাই এই সজাগতাটো ৰাখিছিলোঁৱেই গোটেই ফাৰ্মাৰ মাজত কি কোনখিনি কেমিকেল ইউজ কৰিব নালাগে যোনবোৰ কেমিকেলে নিজৰ মানে মানুহকো লোকচান কৰে আৰু জন্তু পৰ্যন্তৰ কাৰণেও বেয়া তে আমি সেইটো আগৰ পৰাই আমাৰ মেইন মটিভেই হৈ গ'ল আইৰণ কেটেলৰ এইটো কি আমি কেমিকেল ফ্ৰী চাহ বনাব লাগে আৰু তাৰপিছত চিনজেণ্টা আহিল চিনজেণ্টাই আমাক ইমান এটা ডাঙৰ হেল্প কৰিলে তেখেতে আমাৰ ডক্টৰ ছাৰ আহিল তেখেতে আহি পেলাই গোটেই ফাৰ্মাৰখিনিক বুজাইছে কোনখিনি কেমিকেল মাৰিব লাগে নালাগে চিনজেণ্টাই যোনটো হেল্প কৰিছে আমাক আহি পেলাই এইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা চব ফাৰ্মাৰ আছে আজি ৱৰ্ল্ডৰ ইমান ডাঙৰ কোম্পানী এটা আহি পেলাই আমাৰ লগত জড়িত হৈছে কামটো আগবঢ়াবলৈ তে আমি বহুত সুখী আৰু সেই হিচাপত ফাৰ্মাৰখিনি বহুত সুখী তেখেতে আজি বহুত গোটেইকেইজনে বহুতখিনি বস্তু জানিব পাৰিলে শিকিব পাৰিলে চ' ফ্ৰম আইৰণ মানে আমাৰ আইৰণ কেটেলৰ টিমৰ পৰা আমি বহুত ধন্যবাদ জনাইছোঁ চিনজেণ্টাক আৰু আমাৰ ফাৰ্মাৰখিনি বহুত সুখী আজি তেখেতে এই আৱেৰনেছ প্ৰগ্ৰাম আমাৰ আৱেৰনেছ আগৰ পৰাও চলি আছিলে কিন্তু এইটো বাৰু আমি যিমান পাৰোঁ তিমান আৱেৰ কৰি আছোঁ কি আমি কেমিকেল ফ্ৰী চাহ বনাব লাগে যিহেতু আজি এৱাৰনেছ সজাগতা সভাটো আপোনালোকে অনুষ্ঠিত কৰিলে ইয়াতে যি প্ৰেক্টিকেল সেই প্ৰেক্টিকেলটোও কৰা দেখা গৈছে কোন দিশত প্ৰেক্টিকেলটো কৰিলে আমাৰ প্ৰেক্টিকেল হ'ল কি আমি মেইনলি আমি এতিয়া যোনটো কেমিকেল ইউজ কৰিছে এইটো বায়' তে এজ এটা ৱৰ্ল্ড ক্লাছ কোম্পানীয়ে যদি বায়' কেমিকেল এটা দেখুৱাই পেলাই কেমিকেলটো মাৰা হৈছে তাকো মানে গোটেই প্ৰটেক্টিভ গিয়াৰ পিন্ধাই পেলাই আৰু তাক বুজোৱা হৈছে তাৰ কাৰণেতো আজিকালি চব মানুহ বায়'লে গৈ আছে যিমান পাৰে বায়'লে যে কেমিকেল ফ্ৰী হ'ব লাগে আৰু ডক্টৰ ছাৰেও বহুতখিনি কথা যেনেকৈ আপোনাৰ ট্ৰাইক'ডাৰ্মা কথা পাতিলে এইবোৰ চব বায়' আৰু যোনটো চবতছে ভাল কেমিকেল তেখেতসকলে এতিয়া যোনটো চলি আছে যোনটো চাহ গছত প্ৰত্যেকটা কোম্পানীয়ে ইউজ কৰে আমি সেইটোৱে প্ৰমোট কৰি আছোঁ যাতে সেইটো কেমিকেল মাৰক চবেই চাহটো খায় যোনটো মানে কেমিকেল ফ্ৰী থাকে সেইটোৱে আমাৰ মেইন উদ্দেশ্য ডিমাকুছি চাহ বাগান বুলি ক'লে খুব সুনাম এটা হেৰি আছে হয় তেনে ক্ষেত্ৰত আপোনালোকৰ যি এইটো কোম্পানীও বহুতখিনি অৰিহণা দিছে ৰাইজক চাহ খোৱাৰ কাৰণে হয় কি ক'ব
সেইটো আমাৰ কোম্পানীৰ মেইন মটিভে হৈ গ'ল সেইটো কি আমি গোটেই ফাৰ্মাৰখিনিক এইটোৱে সজাগতা দিম কি যি মানে কেমিকেল ফ্ৰী চাহ বনাওক এনেকুৱা কেমিকেল ইউজ কৰক ব্ৰেণ্ডেড কেমিকেল ইউজ কৰক কোম্পানী লাইক চিনজেণ্টা সেইবোৰ কেমিকেল ইউজ কৰক যোনটো বা জিভাগ্ৰ' সেইবোৰ কেমিকেল ইউজ কৰক যাত কাকো ক্ষতি নকৰে মানুহকো ক্ষতি নকৰে আৰু জন্তুকো ক্ষতি নকৰে চবে ফ্ৰীলি থাকিব পাৰে সেইটোৱে আমাৰ মেইন মটিভ আপোনালোকৰ কোম্পানীৰ লেবাৰবিলাক কেনেকৈ মেইনটেইন কৰে আমাৰ এইটো বটলি ফেক্টৰী হয় আমি চাহটো আমি আৱেৰনেছ দিওঁ আমি আমাৰ ফাৰ্মাৰখিনিক আমাৰ কোনো তেনেকে ৱৰ্কাৰ নাই আমাৰ হেৰি কৰিবলৈ নিজৰ একো নাই সিহঁতে আমি পাতটো লওঁ আমি যিমান পাৰোঁ এৱেৰনেছ কৰোঁ কি মানে আমি আৱেৰনেছ ক্ৰিয়েট কৰি আছোঁ এনেকুৱা একো কেমিকেল নামাৰিব যোনটো বেলেগৰ কাৰণে হানিকাৰক বেন কেমিকেল ন' ইউজ টু বেন কেমিকেল যোনটো টি বৰ্ডৰো হয় আৰু আপোনাৰ PPC যোনটো নৰ্মছ আমি চব টোটেলি মানে আমি বহুতখিনি আমাৰ কোম্পানীও বহুতখিনি ইন'ভেশ্যন কৰি আছে যোনটো কাৰণে আমাৰ কোম্পানীয়ে চেষ্টা কৰি আছে কি কেনেকে সেই বস্তুবোৰ টেকন'লজি কৰিব পাৰে তো সেইবোৰ আমি কৰি আছোঁ আগবাঢ়ি আছোঁ চাওঁ কি হয় আগত যিহেতু চিনজেণ্টা কোম্পানীৰ ফালৰ পৰা যিজন আমাৰ চাইণ্টিষ্ট নহয় জানো বিষয়ববীয়াসকল আহিছে কোম্পানীৰ তৰফৰ পৰা কি ঔষধ মাৰিলে কেনেকুৱা হয় এইটো ডেম' কৰি আমাক যিটো ক্ষুদ্ৰ চাহ খেতিয়কসকলক দেখাইছে তাৰ কাৰণে আমি খুব আনন্দিত হৈছোঁ আৰু কোনটো পোক কি সময়ত লাগে কোনটো পোকত প্ৰতিৰোধৰ কাৰণে কি ঔষধ মাৰিব লাগে সেইবিলাক তেওঁলোকে আমাক ধুনীয়াকৈ এক্সপ্লেইন কৰিছে আমি ক্ষুদ্ৰ চাহ খেতিয়কসকল সকলোৱে বহুত সুখী হৈছোঁ তেওঁলোকৰ ইনষ্ট্ৰাকশ্যন পাই তেওঁলোকৰ যি মানে আজি সজাগতা সভা অনুষ্ঠিত কৰিলে প্ৰেক্টিকেল তেনে ক্ষেত্ৰত আৰু কি সফল হ'ব বুলি ভাবে আপুনি এইটো কোম্পানীটো এনে ঔষধ আমি ব্যৱহাৰ কৰিয়ে আহি আছোঁ কিন্তু ৰিজাল্টটো বহুত ভাল গতিকে হয় সফল হৈছোঁ গতিকে হয় ধন্যবাদ জনাম আজি আইৰণ কেটেলৰ উদ্যোগে চিনজেণ্টা কোম্পানীৰ বিষয়ববীয়াসকল আমাৰ মাজত আহিছে আমাৰ ফাৰ্মাৰসকলৰ লগত আজি তেওঁলোকে প্ৰেক্টিকেল কৰি দেখাইছে যে কোনটো ঔষধ কোন সময়ত মাৰিব লাগে তো আমি ফাৰ্মাৰ বা ক্ষুদ্ৰ চাহ খেতিকসকল যথেষ্ট সুখী আজি যে তেওঁলোকৰ বিশেষ পৰামৰ্শ বা তেওঁলোকৰ চাহ বাগানৰ যি জ্ঞান আছে আমি সকলোৱে আজি শিকিব পালোঁ তো ধন্যবাদ জনাওঁ তেওঁলোকক আৰু পৰৱৰ্তী সময়ত আমি সকলোৱে চেষ্টা কৰিম তেওঁলোকৰ পৰামৰ্শ লৈ কিনি আমি আগবাঢ়ি যাবলৈ কিমান হেক্টৰ লৈ পেলাই আপুনি চাহ খেতি কৰিছে বৰ্তমানলৈ মোৰ 2 হেক্টৰ আছে আৰু নতুন মই ৰেডি কৰি আছোঁ আৰু 1 হেক্টৰমান ক্ষুদ্ৰ চাহ খেতি সেইকাৰণে আৰু আমাৰ যি বৰ্ণই কোম্পানী আছে তেওঁলোকৰ লগতে আমি মই একচুৱেলি ক্ষুদ্ৰ চাহ খেতিয়ক নহয় মই এজন এগ্ৰনমি অফিচাৰ ফ্ৰম আইৰণ কেটেল কোম্পানী আমাক ভাল লাগিছে চবে ৰাইজে সহায় কৰিছে আমাক আমি সদায় এনেকৈ এৱাৰনেছ প্ৰগ্ৰাম পাতিয়ে থাকোঁ তো আজিও চিনজেণ্টা কোম্পানী আহিছে তেওঁলোকে সহায় কৰিলে তো মেইন মটৰটো হ'ল আমাৰ ন' ইউজ অফ বেণ্ড কেমিকেল এচিটামেপ্ৰিড যেনেকৈ মনক্ৰ'টোফছ এইবিলাক কেমিকেল যাতে আমি টেষ্টিঙত নাপাওঁ তো সেইবোৰ কেমিকেলে আপোনাৰ কি হয় জন্তুকো ক্ষতি কৰে চাহ গছকো ক্ষতি কৰে মানুহকো ক্ষতি কৰে যোনে স্প্ৰেইং কৰে তো আমি এনেকৈ এটা কেমিকেল ব্যৱহাৰ কৰিম যিটোৱে মানে এনভাইৰনমেণ্টটো সজাগতা কৰি ৰাখি থাকে এনভাইৰনমেণ্টটো চলি থাকিব তেনেকৈ আমিও চলি থাকিব লাগে তো আমাৰ এৱাৰনেছ প্ৰগ্ৰামৰ মটো এইটোৱে যে ন' ইউজ অফ বেণ্ড কেমিকেল প্ৰডাকশ্যন অফ ছেফটি সেইখিনি কৰি মই ধন্যবাদ